Hello my dear friends, কি খবৰ আপোনালোকৰ? মোৰ নাম জয় গুৱাহাটীৰ মই ফ্ৰেন্ডছ আজি মই আপোনালোকৰ সন্মুখত এজন অসমীয়া যুৱক ঋতুপৰ্ণৰ সৈতে কিছু কথা পাতিম। ইয়া আমাৰ মাজত ঋতুপৰ্ণ। সো ঋতুপৰ্ণ তোমাৰ পৰিচয়টো অলপমান দিবা। মোৰ নামটো ঋতুপৰ্ণ আৰু অৰিজিনেলি মই নলবাৰীৰ পৰা বিলং কৰোঁ আৰু মই এনে এতিয়া বৰ্তমান গুৱাহাটীত আৰু গুৱাহাটীতে মোৰ একচুৱেলি জন্মগ্ৰহণ চব ইয়াতে স্কুলিং কলেজ চব ইয়াৰ পৰাই আৰু গুৱাহাটীৰ পৰাই মই কলেজিয়েটৰ ষ্টুডেণ্ট আছিলোঁ মেট্ৰিক মই কটন কলেজিয়েটৰ পৰা কমপ্লিট কৰিছোঁ আৰু তাৰপিছত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ আপোনাৰ গুৱাহাটী কমাৰ্চ কলেজৰ পৰা আৰু গ্ৰেজুৱেশ্যন কৰিলোঁ কেচিদাস কমাৰ্চ কলেজৰ পৰা অ'কে ভেৰি গুড চ' তুমি মানে অভাৰঅল তুমি কমাৰ্চৰ ষ্টুডেণ্ট হয় আৰু এতিয়া তুমি কিবা এক্সাম প্ৰিপেয়াৰ কৰি আছা? এতিয়া মই কম্পিটিটিভ এক্সামিনেশ্যনবিলাক দি আছোঁ এতিয়া APSC অলপ চেষ্টা কৰিম আৰু তাৰ কাৰণে ষ্টাডি কৰি আছোঁ আৰু লগতে জব কৰি আছোঁ মই এতিয়া অ'কে ভেৰি গুড আৰু এনেই তুমি তোমাৰ ইউটিউব চেনেল এটা আছে নিশ্চয় মই তোমাৰ ভিডিঅ' কিছুমান চাইছোঁ মই তোমাৰ সঁচা কথা কওঁ তুমি তোমাৰ ফেচবুকত তুমি বিভিন্ন আপডেট দিয়া চ' তেনেকৈ তোমাৰ সৈতে পৰিচয় আৰু তোমাৰ ভিডিঅ' কিছুমান মই চাৰ্চ কৰি চাওঁ আৰু চাৰ্চ কৰি চাই জানিব পাৰিলোঁ যে তুমি আমাৰ ইউটিউবাৰ কিছুমানক তুমি বিশেষভাৱে তুমি সমালোচনা কৰা তুমি অলৰেডি তুমি অসমৰ মই তোমাক কওঁ তুমি কাক কৰিছা তোমাৰ ভিডিঅ' মই কিমান চাইছোঁ মই তোমাক কৈ দিওঁ তুমি অসমৰ ডেকাক কৰিছা তাৰপিছত অলিম্পিকা বৰাক কৰিছা তাৰপিছত কোনোবা জিতুমণি তেনেকুৱা ধৰণৰ তুমি কৰিছা আৰু অসমৰ ডেকাক কৰি তুমি থাম্বনেইলটোৰ ওপৰত তুমি কৰি কেনে তুমি বিশেষ এটা সফলতা অৰ্জন কৰিছা এইটো কাৰণ তুমি প্ৰথম কৰিছিলা সমালোচনা অসমৰ ডেকা তাৰপিছতে বেলেগে কিছুমান কথা এনেকৈ আনিলে বেলেগ বেলেগ ইউটিউবাৰে আচ্ছা এতিয়া তুমি মোক এতিয়া এইটো মোক জনোৱা যে এই সমালোচনা যি কৰিলা আমাৰ বিভিন্ন অলপ পপুলাৰ ইউটিউবাৰক বিশেষকৈ ডিম্পুবোৰকো তুমি বহুতবাৰ সমালোচনা কৰিছা আৰু ডিম্পুবোৰে তোমাক কমেণ্ট ৰিপ্লাই দিয়ে তেনেকৈ তোমাৰ কমেণ্ট চাইছোঁ তোমাক ৰেছপন্সো দিছিল আচ্ছা এতিয়া তুমি কোৱা মই এইটো কথাও জানিছোঁ যে তোমাৰ সেই কামবোৰৰ ওপৰত ফলত তোমাৰ অলপ পাৰ্চনেলি এটেক পৰিছে তোমাৰ জীৱনত কাৰণ তোমাৰ যিবিলাক ফেচবুকত পোষ্ট দি থকা তাতে তোমাৰ বিভিন্ন ধৰণৰ বেয়া ভাষাৰ কিছুমান কমেণ্ট আহে ঠিক আছে আৰু তোমাৰ পৰা জানিব পাৰিছোঁ তুমি মোক জনাইছা যে তোমাক ফোন কৰি বিভিন্নজনে বিভিন্ন ভাষাৰে কথা বাৰ্তা পাতে চ' এই যি তোমাৰ ইয়াৰ ফলত তোমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে আৰু এইটোক তুমি কেনেকৈ লৈছা? প্ৰভাৱ মানে একো নাই মোৰ যিখিনি একচুৱেলি মানুহে ভাবে যে মই কোনোবা এজন ইউটিউবাৰ্ছৰ ওপৰত ভিডিঅ' বনাইছোঁ বা কালিৰ তাৰিখত মই তোমাৰ ওপৰতো কিবা ভিডিঅ'জ বনাই দিব পাৰোঁ মই এইটো জাষ্ট সুধিব বিচাৰিছোঁ যে এই যে গালি এইবিলাক বিভিন্ন ভাষা তুমিতো একচেপ্ট জানাই চ' ইয়াৰ ফলত তোমাৰ পাৰ্চনেলি তোমাৰ কিবা প্ৰভাৱ পৰিছে নে কেনেকৈ তুমি লৈছা জাষ্ট সেইটো কথা কোৱা পজিটিভ নিগেটিভ কি প্ৰভাৱ পৰিছে যথেষ্টখিনি যেতিয়া মই এজন ইউটিউবাৰ্ছৰ ওপৰত ভিডিঅ' বনাওঁ কিছুমান অন্ধভক্ত কিছুমান থাকে অন্ধভক্ত দৰ্শক কিছুমান থাকে আৰু তেখেতসকলে ভাবে কি মই ইউটিউবাৰজনক বেয়া পাওঁ তাৰে ওপৰত মই ভিডিঅ' বনাই দিওঁ কিন্তু বেয়া পোৱা ভাল পোৱাৰ লগত কথাটো নাই মই তেখেতৰ বিষয়বস্তু এটা বেয়া লাগে মই মোৰ কথাৰ জৰিয়তে ভিডিঅ' বনাই পেলাই মই জনাই দিওঁ এতিয়া কথাটো হৈছে তুমি মোক নেক্সট কথা সুধিলা যে কমেণ্টখিনিৰ দ্বাৰা মোৰ ব্যক্তিগত জীৱনত কিবা প্ৰভাৱ পৰিছে নেকি হয় আজিৰ তাৰিখত মোৰ যিটো ফেচবুক একাউণ্ট আছে ঋতুপৰ্ণ বৰ্মন বুলি তাত মই কেতিয়াবা কিছুমান পোষ্ট কিছুমান দিওঁ আৰু লগতে মোৰ ফেচবুক পেজ এটাও আছে ৰিয়েলিষ্টিক আছাম বুলি মই তাতে কিছুমান পোষ্টবিলাক দি থাকোঁ তাতে দিলে তাৰমানে কি কৰে কিছুমানে উল্টা বুল্টা লেংগুৱেজ দি সেইটো গম পাইছোঁ মুঠৰ ওপৰত তুমি সেইটো বস্তুক তুমি ইমান চিৰিয়াছলি লোৱা নাই নাই ইমান মই চিৰিয়াছলি লোৱা নাই কাৰণ তেখেতসকলে মোৰ কনচেপ্টখিনি বুজি পোৱা নাই বা মোৰ ইউটিউব ভিডিঅ' যিটো ৰিয়েলিষ্টিক আছাম চেনেল আছে তাৰে কনচেপ্টখিনি ভালকৈ বুজি নাপায় তুমিয়েতো দেখিছা বুজি পাইছোঁ কমেণ্ট আহে তাৰে মানে এতিয়া কথা হ'ল কি তোমাৰ আৰু মোৰ মাজত এটা চিমিলাৰিটি আছে তুমি নিশ্চয় জানা যে মই অসমীয়া ছবিক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰিছিলোঁ আৰু বিশেষকৈ অসমীয়া ছবিক সমালোচনা কৰিবলৈ যাওঁতে মোৰ কি হৈছিল তাৰমানে জুবিন গাৰ্গক সমালোচনা কৰাৰ নিচিনা হৈছিল তুমি ভাবানে মই একজেক্টলি জুবিন গাৰ্গক সমালোচনা কৰিছিলোঁ? নাই একচুৱেলি মোৰ দৃষ্টিভংগীৰ মই কথাখিনি কৈছোঁ জুবিন দাক আমি সকলোৱে ভাল পাওঁ বা জুবিন দাক আমি সকলোৱে সন্মান দিওঁ কাৰণ অসমৰ বিভিন্ন বেয়া পৰিস্থিতিত জুবিন দা আমাৰ সদায় আমাৰ লগতে আছে মই সুধিছোঁ যে মই জুবিন গাৰ্গক সমালোচনা কৰিছিলোঁ নে অসমীয়া ছবিক সমালোচনা কৰিছিলোঁ? তুমি মানে মেইন কৰিছিলা কি তুমি অসমীয়া ছবিক সমালোচনা কৰিছিলা একচুৱেলি তুমি জুবিন দাক সমালোচনা কৰা নাই কাৰণ জুবিন দাক সমালোচনা কৰিব পৰা হোৱাও নাই কোনো এতিয়ালৈকে হোৱাও নাই বা নহয়ও বা তুমি আমাৰ অসমীয়া ছবিৰ প্ৰতি তোমাৰ কিবা এটা ভাল দৃষ্টিভংগী আছে বা অসমীয়া ছবিখন আমাৰ যাতে উন্নতিৰ পথত যায় মানে তুমি হয়তো তাৰমানে একচুৱেলি সেইটোৱে হৈছে তাৰমানে অসমীয়া ছবিক মোৰ সমালোচনা কৰিবলৈ যাওঁতে জুবিন গাৰ্গক সমালোচনা কৰাৰ নিচিনা হৈ গৈছে আৰু সেইটোৰ কাৰণে তোমাৰ লগত যোনটো মানে এই কথাটো কিয় আনিলোঁ তোমাৰ লগত যোনটো হৈছে তাতকৈ বেছি মোৰ লগত বহুত হৈছে এইটো বস্তু আজি তোমাৰ জৰিয়তে জনাব বিচাৰিছোঁ তোমাকতো তোমাৰ সেই ইউটিউবাৰ কেইজনৰ কেইটামান ফলোৱাৰে তোমাক জাষ্ট বেয়াকৈ বিভিন্ন ভাষাৰে বা গালি দিছে বা বিভিন্ন ধৰণৰ বেয়া লেংগুৱেজ ইউজ কৰিছে কিন্তু মই যেতিয়া মোৰ এক্সপিৰিয়েঞ্চটো মই তোমাক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু তোমাৰ আৰু মোৰ একেই পৰিস্থিতি মই যেতিয়া মিছন চাইনাখনক লৈ যেতিয়া দিন জ্বলে ৰাতি জ্বলে গানটোক লৈ যেতিয়া কৰিছিলোঁ সেইটো মই ভুল হোৱা বুলি মই একচেপ্ট কৰিছোঁ ভুল মানে মোৰ ইণ্টেনশ্যনটো মোৰ ৰং হেৰি নাছিল কিন্তু কামটো তেনেকুৱা ধৰণৰ হৈ গ'ল
আৰু তাৰ কাৰণে মই অলৰেডি চৰি কৈছোঁ দৰ্শকসকলক আৰু তাৰ লগতে কাঞ্চনজংঘা যোনটো ৰিভিউ দিছিলোঁ সেইটো কিন্তু মোৰ একো ভুল নাছিল বাট যি কি নহওক এইটো কথাই বুজি পালোঁ যে অসমৰ মানুহে সমালোচনাটো ভাল নাপায় আৰু এইটো কথাই বিশেষকৈ জুবিন গাৰ্গৰ লগত যিটো বহুত আৱেগিক সেইকাৰণে বস্তুটো মানুহে অলপো একচেপ্ট নকৰিলে চ' তেতিয়া কি হ'ল আই ৰেচপেক্ট দি ফিলিংছ অফ আছামিজ পিপল চ' সেইকাৰণে মইতো আৰু ভিডিঅ' দিয়াই নাই অসমীয়া ছবিক লৈ ভিডিঅ' দিয়া দেখা পাইছে নেকি আৰু নাই আৰু মই দেখিছোঁ জয়ৰ বস্তুখিনি দেখিছোঁ দেই জয় মানে যথেষ্ট অসমীয়া চিনেমাৰ প্ৰতি যিটো এটা অনুভূতি মানে অসমীয়া সংস্কৃতিৰ প্ৰতি যিটো এটা ধুনীয়া অনুভূতি এইটো জয়ৰ মই পাৰ্চনেলি লগ পাই পেলাই গম পালোঁ একচুৱেলি মানুহে বহুতে এখেতক নিকে দিবলি লৈছে যে জুবিন দাক ৰোজ কৰা ৰুমটো কেনেকুৱা লাগিছে জুবিন দাক আমি কিয় ৰোজ কৰিম জুবিন ৰুমটো কেনেকুৱা পায় ন হা মোৰ ৰুমটো কেনেকুৱা লাগিছে ৰুমটো খুব ধুনীয়া লাগিছে খুব ধুনীয়া ছেট আপ কৰি লৈছে এতিয়া লাহে লাহে ইউটিউবৰ পিছফালে ইফালে লাচিত বৰফুকন শ্ৰীমন্ত শংকৰদেৱ এখন মই দেখাই দিব পাৰিলে ভাল লাগিলে হয় এয়া ধুনীয়া কৰি লাচিত বৰফুকন চাওক এজন অসমীয়া যুৱকৰ ৰুমত ইমান ধুনীয়া ফটো আছে ইমান ধুনীয়া ফটো লগাই আছে য'ত আপুনি কিছুমান ইয়ং ল'ৰাৰ আপুনি কি দেখিব এই ক'ৰ চাকিৰা তাকিৰা এইবিলাকৰ ফটো দেখিব ক'ৰবাৰ হলিউডৰ এক্ট্ৰেছৰ কিন্তু এজন অসমীয়া যুৱক জয় যদি অসমীয়া চিনেমাক যদি বেয়াই পালে হয় অসমীয়া সংস্কৃতিক যদি বেয়া পালে হয় তেতিয়াহ'লে ইমান ধুনীয়া চাওক লাচিত বৰফুকন আপুনি 100জন যুৱক যুৱতীৰ ঘৰত নিজৰ ৰুমত চাগে ক'ৰবাত 1জন বা 2জন ল'ৰাহে এনেকুৱা ল'ৰা পাব যথেষ্ট ভাল লাগিছে তাৰ আজি ঘৰত প্ৰথম আহিছোঁ ৰুমটো চালোঁ আজি খুব ধুনীয়া লাগিছে আজি ভাল লাগিছে আৰু মই থেংক ইউ ঋতুপৰ্ণ মানে একচুৱেলি কি হয় মই জ্যোতিপ্ৰসাদ আগৰৱালা বহুত ভাল পাওঁ আৰু শংকৰদেৱ আমাৰ চ' অসমীয়া জাতিৰ বাবে মই একচুৱেলি কিবা কৰাৰ মোৰ এটা উদ্দেশ্য আছে জীৱনত আৰু সেই আধাৰতে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ আৰু অসমীয়া ছবি সমালোচনা কৰি অসমীয়া ছবিৰ উন্নতি হোৱাটোৱে মই বিচাৰিছোঁ কিন্তু মানুহে সমালোচনা ভাল নাপায় চ' সেইকাৰণে মই এইটো বস্তু কৰা নাই আৰু অলৰেডি মই ক'লোঁ যে জুবিন গাৰ্গক লৈ মই সমালোচনা কৰা নাই অসমীয়া ছবিক লৈ কৰিছিলোঁ অসমীয়া ছবিক লৈ কৰোঁতে জুবিন গাৰ্গক কৰাৰ নিচিনা হৈছে তথাপিও মই তাৰপিছত এতিয়া মই কৈ আছোঁ তোমাক এইখিনি অলপ মোৰ এক্সপিৰিয়েঞ্চটো কওঁ চ' মোৰ তাতে ইমান থ্ৰেট আহিছে বিভিন্ন দল সংগঠনৰ পৰা ফোন কল আহিছে তোক মাৰিম লগ পালে মাৰিম তোক কেলা তোক মাৰিম এনেকুৱা ধৰণৰ তাৰপিছত মই কৈছোঁ মোক মাৰিব কিমান মাৰিব মোক মাৰি পেলাব নেকি তেতিয়া সিহঁতৰ মুখ বন্ধ হৈ যায় কাৰণ সিহঁতৰ জাষ্ট সেইবিলাক ফটো আমি দম তো তেনেকুৱা টাইপৰ মানে সেইটো বস্তুৱে কাৰণে যি কি নহওক মানুহে সমালোচনা ভাল নাপায় চ' এইখিনিতে মই জাষ্ট এটা কথা কয় আজি ভিডিঅ'টো মই অলমষ্ট শেষ কৰিম মই অলপ এডুকেশ্যন বেকগ্ৰাউণ্ডলৈ যাওঁ অলপমান মই মানুহক কিছু জ্ঞান দিব বিচাৰিছোঁ আৰু আজি ভিডিঅ'টোৰ জৰিয়তে তুমি ক্লাছ 10ত তুমি এটা চেপ্টাৰ পাইছিলানে মনত আছেনে কাৰণ তুমি মোতকৈ 2 বছৰ ডাঙৰ বুলি গম পাইছোঁ তোমাৰ ডেট অফ বাৰ্থ কিমান আছিল মোৰ এতিয়া বৰ্তমান বয়স আচ্ছা ঠিক আছে মুঠৰ ওপৰত আচ্ছা ঠিক আছে চৰি তুমি জনাব নিবিচাৰা কোনো কথা নাই মানে একচুৱেলি কিয় সুধিলোঁ কাৰণ সেই কোৰ্চটো তুমি পাইছিলা নাই মই সুধিব বিচাৰিছোঁ তুমি ক্লাছ 10ত এটা চেপ্টাৰ পাইছিলা নে চক্ৰেটিছৰ ইংলিছত পাইছিলোঁ আচ্ছা সেই চেপ্টাৰটোত কি লিখা আছিল মনত আছে কিবা চক্ৰেটিছৰ মানে কিছুমান কনচেপ্ট ভাল লাগে আৰু তোমাৰো মই গম পাইছোঁ যে চক্ৰেটিছৰ বহুত বিষয়বস্তু ই ধুনীয়াকৈ মোকো কৈ থাকে দেই চক্ৰেটিছৰ কিছুমান তত্ত্বগধুৰ বস্তু আৰু ইমান সেই চেপ্টাৰটোত কি লিখা আছিল তোমাৰ মনত আছেনে এতিয়া নাই যদি নাই বুলি কয় এতিয়া পাহৰিছোঁ মোৰ মনত আছে মই তোমাক সেইকাৰণে সুধিলোঁ একেই চেপ্টাৰ তুমিও পঢ়িছা ময়ো পঢ়িছোঁ আৰু আমাৰ জেনেৰেশ্যনৰ যিখিনি ষ্টুডেণ্ট আছে সকলোৱে পঢ়িছে কিন্তু সকলোৱে এই চেপ্টাৰটো পাহৰি গৈছে চক্ৰেটিছ বুলি এটা চেপ্টাৰ আছিল আৰু তাতে লিখা আছিল চক্ৰেটিছৰ বিষয়ে 2 পেজত বহুখিনি কথা লিখা আছিল এয়াই যে চক্ৰেটিছে গ্ৰীক ফিলচফাৰ আছিল আৰু 400 BC মানে বিফৰ জিছাছ খ্ৰাইষ্ট সেইখিনি সময়ত জন্ম হয় সেইটো সময়ত গ্ৰীচ দেশৰ এথেন্সত তেখেতে সত্যৰ প্ৰচাৰ কৰিছিল আৰু কি সত্যৰ প্ৰচাৰ কৰিছিল সেই সময়ত তোমাৰ ডিফাৰেণ্ট গড গডেছ আৰু গড গডেছৰ এগেইনষ্টত যিবিলাক মানে ৰুলছ ৰেগুলেশ্যনছ আছিল সেইবিলাক মানে মানুহক বুজাইছিল যে সদায় নিজৰ সত্যক সন্ধান কৰা আৰু তেনেকৈ যেতিয়া সমালোচনা কৰা হৈছিল চক্ৰেটিছ এজন সমালোচক আছিল বা সেই কথাবিলাক সত্যৰ সন্ধান কৰি বিচাৰি ফুৰিছিল আৰু সদায় সত্যৰ বাবে মানুহক যুঁজিব দিছিল সত্য বিচাৰ কৰিব দিছিল চ' বিলিভ ইন ট্ৰুথ নট ইন গড গডেছ সেই যি চেপ্টাৰ মই পঢ়িছিলোঁ আজি মোৰ সেই চেপ্টাৰ মোৰ মগজুত আছে আৰু মই চক্ৰেটিছৰ ফলোৱাৰ বুলি লিখি থাকোঁ আৰু মই সেই চক্ৰেটিছৰ প্ৰিন্সিপল ফ'ল' কৰি মই অসমীয়া ছবিৰ সমালোচনা কৰিছিলোঁ সত্যৰ সন্ধান কৰিছিলোঁ যে কিবোৰ সত্যৰ কাৰণে অসমীয়া ছবিৰ আজিলৈ উন্নতি হোৱা নাই আৰু সেই চক্ৰেটিছক কি কৰা হৈছিলে এই চক্ৰেটিছক সেই সময়ত গ্ৰীচ দেশৰ তেওঁলোকক জেহেৰ খুৱাই তেওঁক বিষ খুৱাই কিনে তেখেতক মাৰি পেলাইছিল কিন্তু তেখেতৰ আইডিঅলজি তেখেতৰ আদৰ্শ সদায় জীয়াই আছে আৰু সদায় জীয়াই থাকিব ঠিক তেনেদৰে মই নিজকে চক্ৰেটিছ বুলি কোৱা নাই বাট মই সেই চক্ৰেটিছৰ ফলোৱাৰ হয় প্লেটো যেনেকৈ চক্ৰেটিছৰ ফলোৱাৰ আছিল মই এজন চক্ৰেটিছৰ ফলোৱাৰ হয় আৰু তেনেকৈ মই অসমীয়া ছবিৰ কেৱল সমালোচনা কৰিছিলোঁ মাৰ্জিত ভাষাৰে কিছুমান যিবিলাক সত্যৰ কাৰণে অসমীয়া ছবিটো মানুহে অভাৰঅল একচেপ্ট নকৰে চলে আৰু ডাউন হয় এতিয়া চোৱা মিছন চাইনা চলিল কিবা চলিল এতিয়া আকৌ অসমীয়া ছবিৰ নাম গোন্ধ নোহোৱা হৈছে ৰত্নাকৰ চলিল আৰু মিছন চাইনা ৰত্নাকৰ চলিছে এইটো নতুন কথা নহয় ন আগতে তোমাৰ বহুত অসমীয়া ছবি চলিছে
এই হিয়া দিয়া নিয়া তাৰপিছত আকৌ কিয় ডাউন হৈ যায় চ' এনেকুৱা ধৰণৰ মই এটা পৰ্যালোচনা কৰিছিলোঁ সত্যৰ সন্ধান বিচাৰি বিচাৰি অসমীয়া ছবি ষ্টাডি কৰোঁ চাওঁ কিন্তু মানুহে মোক ভাল পোৱা নাই সেইটো দুখটো মোৰ আছে চ' সেইটোক লৈ মই তোমাৰ সৈতে জনালোঁ মোৰ কিয় ভুল হৈছিলে তুমি নিজে নাই মই ভাবা নাই এতিয়া মানুহবিলাকে এতিয়া আমাৰ যিখিনি অসমীয়া মানুহ আছে হয় নাই এতিয়া কথাটো হৈছে কি এতিয়া তোমাৰ বস্তুটো হৈ গৈছে কি জুবিন গাৰ্গ আৰে জুবিন দাক সমালোচনা কোনো নকৰে আজি জুবিন দাই আমাৰ যিখিনি অসমীয়া সংস্কৃতিক দিছে আমিতো যথেষ্টখিনি সুখী বা জয়ো মোক কয় যে জুবিন দাক যিমান ভাল পাই জয় বহুতখিনি কম আমাৰ যুৱক যুৱতীয়ে ওলাব কিন্তু মানুহে কি ভাবে যে কোনোবা এটা গান ৰ'ষ্ট কৰি দিয়াৰ লগে লগে ভাবে যে জুবিন দাক বেয়া পাই পেলাই গানটো বনাইছে এইটো একদম মিছা কথা আৰু আমি জুবিন দাক খুবেই ভাল পাওঁ জয়ো হয় মই জুবিন গাৰ্গক লৈ ময়ো ভাল ভিডিঅ' বনাইছোঁ প্ৰাগনিজক লৈ হৈছে কি কিবা এটা বিষয়বস্তু লৈ বা কিবা এখন ধৰক ফিল্মে হওক বা কিবা আমাৰ মেইন কথাটো হৈছে জয়ৰ মেইন যিটো অবজেক্টিভ এইটো অবজেক্টিভটো হৈছে অসমীয়া চিনেমা ফিল্ম ইণ্ডাষ্ট্ৰি আমাৰ ডেভেলপড হ'ব লাগে আজি বলিউডৰ এখন ফিল্মে যে ইমান কৰোৰ টকা যে লৈ যায় আজি অসমীয়া চিনেমা এখনে কিয় পাৰা নাই হয়তো আমাৰ ক'ৰবাত ড্ৰবেক্স আছে মাজে মাজে চলে আৰু বন্ধ হৈ যায় সেনেকেতো নহ'ব ন এইটো আমি উন্নতি কৰিব এইটো আমাৰ গ্ৰাফটো সদায় ওপৰত থাকিব লাগিব যাতে আমি অসমীয়া যুৱক হিচাপে আমি বাহিৰত যাতে প্ৰাউড অনুভৱ কৰিব পাৰোঁ যে অসমীয়া চিনেমা আমাৰ বাহিৰতো চলি আজি চাউথৰ ভাষা যেনেকৈ এক্সপ্ল'ৰ কৰিছে তেনেকৈ অসমীয়া চব বিশেষ নকওঁ আজি এইখিনি কথা তোমাৰ সৈতে কিছু কথা জনালোঁ আৰু মোৰ কথাও জনালোঁ চ' ভিডিঅ'টো আজিৰ কাৰণে ইমানেই চ' ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব কাৰণ আমি অসমীয়া সকলোৱে একলগ হৈ কেনে আগবাঢ়িবলৈ সেই উদ্দেশ্যতে মই ভিডিঅ' বনাই সকলোবোৰ মানুহৰ সৈতে মই ফেচ টু ফেচ কথা পাতিছোঁ আপোনালোকৰ সন্মুখতো মই কথা পাতিম কাৰণ আপোনালোকে মোক বেয়া পায় জুবিন গাৰ্গক ৰ'ষ্ট কৰা বুলি মোৰ এটা বদনাম আছে য'তে যাওঁ কেৱল জুবিন গাৰ্গৰ নামত মোক বিভিন্ন ধৰণৰ কথা তয়ে জুবিন গাৰ্গক ৰ'ষ্ট কৰিছিলোঁ গতিকে আপোনালোকৰ সৈতে মই ফেচ টু ফেচ কথা পাতিব বিচাৰোঁ সেইকাৰণে মই কমন পিপলৰ সৈতে ইণ্টাৰভিউ লোৱা ষ্টাৰ্ট কৰিছোঁ বা কথা বতৰা চ' আপোনালোকে ভিডিঅ'টো মোক লাইক দিয়ক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিমান পাৰে শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম